নিৰ্বাচনত যদি কোনো MLA বা কোনো কেণ্ডিডেট আহে আমাৰ গাঁৱত তাক আমি ডাইৰেক্ট বান্ধি থ'ম বুলি কৈছোঁ। আৰু যদি আমাৰ ইলেকশ্যনত যদি আমাৰ ইলেকশ্যনৰ আগত যদি আমাৰ এইটো ৰাস্তাৰ কাম নহয় আমি ইলেকশ্যন বৰ্জন কৰিম। আর যদি কোনো ক্যান্ডিডেট আমার গাঁৱত সোমায় তাক আমি যাবা নিদিওঁ, এনেকৈ আমাৰ ৰাস্তাটো কৰি দিব লাগিব, তেনেহ'লে আমি তাক এৰি নিদিওঁ। বাগবৰ সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী ৰাইজে দাহ কৰে বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিকৃতি। বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ। নিৰ্বাচনলৈ কেইদিনমান বাকী, তাৰ মাজতে শ্বেৰমান হাটাও বাগবৰ বচাও অভিযান। বাগবৰ সমষ্টিৰ বাঘমাৰা চৰত বিধায়ক শ্বেৰমান আলী আহমেদ আৰু বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আকলিমা খাতুনৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বাগবৰ সমষ্টিৰ বাঘমাৰা চৰৰ ৰাইজে কৰিলে পুত্তলিকা দাহ। লগতে উন্নয়নৰ নামত বিধায়ক শ্বেৰমান আলী আহমেদৰ দুৰ্নীতি উদঙাই দিয়ে ক্ষোভিত ৰাইজে। আজি প্ৰতিবাদটো হ'ল এই আমাৰ এইখিনি কালভাৰ্টৰ কামটো যিখিনি হৈছে ইয়াততো দুৰ্নীতি কৰিছে, এইটো আমি নকওঁ। যিখিনি কৰিছে আমাৰ এই ৰাস্তাৰ মাটিৰ কামখিনি কৰি নিদিয়ে। আজি বহুত 6 মাহ হ'ল ক্লিয়াৰ হৈছে এইখিনি কাম, 1 বছৰে হ'ল ক্লিয়াৰ হোৱা। তথাপিও তাহাঁতেও কৈছে, তাহাৰ ওচৰত গৈছোঁ মই কেইবাবাৰো গৈছোঁ, মই আৰু বেলেগ মানুহ লৈ গৈছোঁ। পঞ্চায়তৰ যিটো লেভেল তাহাঁতৰ যিটো বডি থাকে গোটেই মানুহৰ লগত আলোচনা কৰিছোঁ। মই মোৰ যিখিনি আছে বাঘমাৰা জেপি চবকে কৈছোঁ, আজিলৈকে কামটো হোৱা নাই। সেইকাৰণে আজি আমাৰ এই প্ৰতিবাদটো কৰিছোঁ। আৰু আমাৰ তাহাঁতে এটা আবৃত্তি কৰিছিল যে মাটি নাপাওঁ আমি, কিন্তু মাটি আমি দিছিলোঁ, এইখিনি মাটিয়ে দিছিলোঁ, কিন্তু তথাপিও তাহাঁতে গুৰুত্ব নিদিয়ে। সেইকাৰণে আমি আজি প্ৰতিবাদটো কৰিছোঁ। আমাৰ বিশেষ অসুবিধা হৈছে এই কামখিনি আমাৰ ইলেকশ্যনৰ আগত। আমিতো কওঁ কালিৰ পৰা ক্লিয়াৰ কৰিব, কালিৰ পৰা কামটো কৰিব লাগে। এইটো আমাৰ আপোনালোকৰ নিউজ চেনেলৰ মাজেদি আমাৰ কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ। তাৰপিছত কথা হ'ল আমাৰ যিখিনি অসুবিধা হৈছে, বাৰিষাত এই অলপতে পানী পৰিছিল, এইখিনি যাব পৰা নাই, বাইক লৈ যাব পৰা নাই, খোজকাঢ়ি যাব পৰা নাই, এনেকুৱা পিছলৈ যায়। 10 বছৰ ৰাজত্ব কৰাৰ পিছতো বাট পথ কালভাৰ্টৰ কোনো পৰিৱৰ্তন নেদেখি শ্বেৰমান হাটাও বাগবৰ বচাও, দুৰ্নীতি বন্ধ কৰক, শ্বেৰমান আলী মুৰ্দাবাদ, আকলিমা খাতুন দুৰ্নীতি নচলিব আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে। বেলকিবাজি ৰাজনীতিৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈ ভোট বৰ্জনৰো হুংকাৰ দিয়ে। ভোট বিচাৰি আহিলে বান্ধি ৰখাৰ হুংকাৰো দিয়ে প্ৰতিবাদী জনতাই। আমাৰ এই বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ ৰাস্তাৰ এটা কালভাৰ আছিল, সেই কালভাৰটোৰ কাম আজি 2 বছৰমান হ'ল কামটো কৰিছিল, কিন্তু মাটিটো লোৱা নাই। আমি গৈছোঁ, আমাৰ গাঁও পঞ্চায়ত আকলিমা খাতুনে কামটো কৰিছিল, তাৰ ওচৰত আমি গৈছোঁ। যাৰ পিছত মাটিৰ কথা গৈছোঁ, সিহঁতে কোনো আমাক পাত্তাই নিদিয়ে, আমাৰ কোনো কথাত গুৰুত্বই নিদিয়ে। বিধায়কৰ প্ৰতিবাদটো দাখ কৰে। অঁ, সেইটোৱে আমি কৰিছোঁ। মানে তাক আজি আমাৰ ইমান দিন হ'ল কামটো কৰিছে, সেইকাৰণে আমি তাক আজি একদম মুৰ্দাবাদ দিছোঁ। তাকে আমি সেইটো কাৰ মুৰ্দাবাদ দিছে? আমি শ্বেৰমান আলী কংগ্ৰেছৰ প্ৰতিনিধিক আমি মুৰ্দাবাদ দিছোঁ। শ্বেৰমান আলী মূৰ্তিখন বনাই আমি তাক মুৰ্দাবাদ বুলি দিছোঁ। কি বিচাৰে এতিয়া আমি নিজৰ মানে আমাৰ ৰাস্তাৰ কাৰণে ইলেকশ্যন আহি আছে, আগন্তুক যেতিয়া ইলেকশ্যন আহি আছে, অলপ কেইটাদিন আছে, আমাৰ এই ইলেকশ্যনৰ আগত কামখিনি কৰি দিব লাগে। যদি নিদিয়ে, আমি আগন্তুক যিটো নিৰ্বাচন আহি আছে, নিৰ্বাচনত যদি কোনো MLA বা কোনো কেণ্ডিডেট আহে আমাৰ গাঁৱত তাক আমি ডাইৰেক্ট বান্ধি থ'ম বুলি কৈছোঁ। আমি যদি আমাৰ এই গাঁৱত সোমায় তাক সোমাবতো নিদিওঁ, আৰু যদি সোমায় গাইবিলাতি কৰি তাক আমি একদম বান্ধি আমি উচিত তদন্ত আমি নিজে কৰি দিম। তেতিয়া আমাৰ এইটো গাঁও এইটো কালভাৰৰ কামটো আজি 2 বছৰ হ'ল হৈছে, কিন্তু কালভাৰে এই মাটি নেপেলায়। আমি পঞ্চায়ত প্ৰেচিডেণ্টৰ ওচৰতে সদায় যাই থাকোঁ, তাক ৰাইজৰ মানুহ 10জন 15জনকৈ যাই থাকোঁ, তেওঁ কাম নকৰে, কয় তুমি ৰাইজক কৰি ল'বা।
তে আমি রাইজে কেনেকৈ কৰিম আমাৰ তেওঁ কেইদিনমান কল যে মাটি নাই মাটি ক'ৰ পৰা পাম আমি মাটি দিছিলোঁ কিন্তু মাটি তেওঁ নলয় কয় তুমি ৰাইজে কৰি ল'বা তে যি হওক এথেন আমি আজি ৰাজপথত ওলাইছোঁ বৰ দুখৰ কথা এতিয়া বাৰিষা আহি গ'ল ৰাস্তা ঘাটত ল'ৰা ছোৱালী স্কুলত যাব সেইকাৰণে ৰাজপথত আমি ওলাই আহিছোঁ আৰু ইতিমধ্যে ইলেকশ্যন আহি গ'ল ইলেকশ্যনত যদি আমাৰ ইলেকশ্যনৰ আগত যদি আমাৰ এইটো ৰাস্তাৰ কাম নহয় আমি ইলেকশ্যন বৰ্জন কৰিম আৰু যদি কোনো কেণ্ডিডেট আমাৰ গাঁৱত সোমায় তাক আমি যাব নিদিওঁ এনেকৈ আমাৰ ৰাস্তাটো কৰি দিব লাগিব তেনেহ'লে আমি তাক এৰি নিদিওঁ কিমান লাখ টকাৰ কাম কামটো হ'ল 9 লাখ টকাৰ কাম কোনে কৰিছিল কামটো কৰিছে আকলিমা পঞ্চায়ত প্ৰেচিডেণ্ট আকলিমা খাতুন নগৰবেৰাৰ পৰা ৰবিউল হুছেইনৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ